নমস্কাৰ আপোনালোকে চাই আছে নিউজ ফাষ্ট আসাম আৰু ষ্টুডিঅ'ত মই জানমণি বিশ্ব দৰবাৰত ভাৰতীয় দপদপনি IMFৰ প্ৰথম উপ পৰিচালন সঞ্চালক পদত ভাৰতীয় মূলৰ গীতা গোপীনাথ আন্তৰ্জাতিক মুদ্ৰা নিধিৰ দ্বিতীয় সৰ্বোচ্চ পদবীত অধিষ্ঠিত হ'ব ভাৰতৰ অৰ্থনীতিবিদ গীতা গোপীনাথ অহা মাহত IMFৰ প্ৰথম উপ পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হ'ব গোপীনাথ আন্তৰ্জাতিক মুদ্ৰা নিধিৰ দ্বিতীয় সৰ্বোচ্চ পদবীত অধিষ্ঠিত হ'ব ভাৰতৰ অৰ্থনীতিবিদ গীতা গোপীনাথ অহা মাহত IMFৰ প্ৰথম উপ পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হ'ব গোপীনাথ সম্প্ৰতি IMFৰ মুখ্য অৰ্থনীতিবিদ ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে গীতা গোপীনাথে IMFৰ গীতা গোপীনাথ প্ৰথম উপ পৰিচালক সঞ্চালক ৰূপে জিঅফ্ৰে অকামোটৰ স্থলাভিষিক্ত হ'ব বিগত সময়ছোৱাত IMFৰ বিভিন্ন আৰ্থিক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰি অহা গীতা গোপীনাথক 2018ত IMFৰ মুখ্য অৰ্থনীতিবিদ ৰূপে নিযুক্তি দিয়া হৈছিল ভাৰতীয় বংশোদ্ভূত গীতা গোপীনাথ বৰ্তমান মাৰ্কিন নাগৰিক আৰু অহা জানুৱাৰীত তেওঁ IMF ত্যাগ কৰি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত যোগদান কৰাৰ কথা আছিল IMFৰ দ্বিতীয় শীৰ্ষ পদবীলৈ পদোন্নতি লাভ কৰাৰ পিছত গোপীনাথে এই সিদ্ধান্ত বাতিল কৰি পুনৰ IMFত কাৰ্যনিৰ্বাহক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ গহনা কালিৰ সম্পদ সুচিত্ৰা জুৱেলাৰ্ছ দুৰ্গাবাৰী ৰোড বৰপেটা ৰোড জিলা বৰপেটা অসম হলমাৰ্কযুক্ত সোণ আৰু হীৰাৰ ৰেডিমেড গহনাৰ বাবে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ মুখ্য প্ৰতিষ্ঠান সুচিত্ৰা জুৱেলাৰ্ছ ষ্টেচন ৰোড পাঠশালা জিলা বজালী অসম জি মেডিকছ পাঠশালা মেডিচিন বিশেষজ্ঞ ডক্টৰ ৰশ্মি কুমাৰী উপস্থিত থাকিব প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি আগতীয়াকৈ বুকিঙৰ বাবে যোগাযোগ কৰক 9508964599 নম্বৰত অথবা 8638205990 নাইবা 9581607000 নম্বৰত Anandaram Borua Academy, Pathsala. Provisional admission is going on for HS first year, Science, Arts and Commerce. Along with integrated coaching on JEE Main and Advanced and NEET. For more information, visit www.arba.in.